নমস্কাৰ বন্ধুসকল, মই মানস। নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, এয়া 12ফুজীয়া তিনিআলি, নগাঁও মৰিগাঁও সংযোগী পথৰ ঠিক দাঁতিৰ কাষতে মৰিগাঁও জিলাত আগন্তুক আহিবলগীয়া অসম সাহিত্য সভাৰ যি আয়োজন চলি আছে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। বলকচোন বন্ধুসকল, আমি আগবাঢ়োঁ। ঠিক 12ফুজীয়া তিনিআলিৰ পৰা মৰিগাঁও ফাললৈ আধা কিলোমিটাৰ পাৰ হওঁতেই সাহিত্য সভাৰ মেইন গেটখন। বলকচোন বন্ধুসকল, ভিতৰত সোমাই চাওঁ কি হৈছে। প্ৰথম প্ৰৱেশ কৰিয়ে ঘূৰণীয়াকৈ সেইটো জেগা বনাই ৰাখিছে। তাত হয়তো অসম সাহিত্য সভাৰ পতাকা উত্তোলন হ'ব। তাৰ পৰা কিছু আগলৈ গৈ দেখা পালোঁ মেইন মণ্ডপ। এনেকৈ বন্ধুসকল মেইন মঞ্চ বনাই থকা দেখিবলৈ পোৱা গ'ল। তাৰ ঠিক বাওঁ পিনে শাৰী শাৰীকৈ বনাই থকা ঘৰবোৰত হয়তো বাণিজ্য মেলা হ'ব। বন্ধুসকল, মেইন মঞ্চৰ ঠিক সোঁ পিনে এনেকৈ এটা নৰাই ঘৰ সজাই থকা দেখিবলৈ পাইছিলোঁ। আহকচোন আগবাঢ়ি যাওঁ। ওচৰ চাপি গৈ গম পালোঁ এভাগ এভাগ নামঘৰ। আহকচোন বন্ধুসকল, মেইন মণ্ডপৰ পৰা বাহিৰ ওলাই আমি আৰু ক'ত কি দেখা পাওঁ। মণ্ডপৰ পৰা বাহিৰ ওলাই আমি ঠিক বাওঁ পিনে গমন কৰিলোঁ। বাওঁ পিনে কিছু খোজ আগবঢ়াৰ পিছতে এটা বিশাল ভোজনালয় দেখিবলৈ পোৱা গ'ল। ইয়াৰ কাম আধৰুৱা হৈ আছে বৰ্তমান। আৰু তাৰ নিচেই কাষতে এইটো প্ৰতিনিধি সভাগৃহ আৰু সদূৰ শেষত অসম সাহিত্য সভাৰ ১১শ বাৰ্ষিক অধিৱেশনৰ আৰু সদূৰ শেষত ইয়াৰ পৰাই আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। চিৰ চেনেহী মোৰ আশা জননী। জয় আই অসম সাহিত্য সভা। ধন্যবাদেৰে পাচু ৰজাৰ সমন্বয়স্থল 12ফুজীয়া।